আৰু ইয়াত জন্মৰ পৰা মৃত্যুলৈ ফটো ৰখা হৈছে ইয়াত জুবিনদাৰ আপোনালোকে চাব পাৰে আৰু এই হ'ল জুবিনদাৰ বিয়া। Hey guys, welcome to my Akash Vlog এটা নিউ ব্লগলৈ আহি গ'লো আৰু আজি যাম বৰমাক ৰাস চাবা বঢ়িয়াকৈ ভিডিঅ'টো চাই থাকক আৰু হয় আছে মাই আমি দুই তাৰমানে বঢ়িয়াকৈ যাম আৰু পুৰা চাই আৰু আজি ভিডিঅ'টো নলবাৰীৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আপোনালোকতো দেখাই আছোঁ নলবাৰীৰ ৰাস আজি ভাবিছোঁ বৰমাৰ ৰাস দেখাওঁ বুলি আপোনালোকে বলক আৰু এয়া হ'ল জুবিনদাৰ ফটো আহি পাই গ'লোঁ আৰু এয়া হ'ল বৰমাৰ ৰাসৰ গেট বলক ভিতৰলৈ যাওঁ আৰু ইয়াতে ৰাখিছে জুবিনদাৰ ফটোবিলাক আপোনালোকে চাওকচোন ফটোবিলাক এবাৰ আৰু এতিয়া আহিছোঁ মূৰ্তিবিলাক চাবলৈ আপোনালোকক চাওকচোন এবাৰ মূৰ্তিবিলাক আৰু গাছ ইয়াতে আছে আমাৰ মৰমৰ জুবিনদা আপোনালোকে চাব পাৰে এনেকৈ জুবিনদাৰ গান দি আছে ইয়াতে আৰু গাইছ জুবিনদাই প্ৰগ্ৰেম কৰি থকা যেনে লাগিছে গাইছ বহুত বেয়া লাগিছে আজি জুবিনদাৰ কাষতে আছে বৃন্দাবন সেয়া হ'ল বৃন্দাবন আত্মা গান্ধী তিনি বান্দৰ ইয়াত লিখা আছে আৰু ইয়াত চাব পাৰে আৰু ইয়াত জন্মৰ পৰা মৃত্যুলৈ ফটো ৰখা হৈছে ইয়াত জুবিনদাৰ আপোনালোকে চাব পাৰে আৰু এই হ'ল জুবিনদাৰ বিয়াত আৰু এয়া হ'ল ভণ্টি জংকী আৰু জুবিনদা আমাৰ আৰু এয়া হ'ল জুবিনদাৰ বিয়া সাধারণ মোর জীবনত অসাধারণ সুখী কাগজৰ কবিতা বোৰে কি দৰে আৰু গাছ খেলাৰ মানুহ চক না গাইছ পুৰা হাজাৰ বিজাৰ মানুহ ইয়াতে চাপ উঠি দিলে পুৰা আটা বাঢ়ি আছে আৰু ইয়া হ'ল ঘূৰ্ণি আপোনালোকে চাব পাৰে আৰু ইয়াত লিখা আছে জুবিন গাৰ্গ সোঁৱৰণি পথ বলকচোন এবাৰ ভিতৰলৈ যাওঁ আৰু ইয়াত দোকানবিলাক আছে চাব পাৰে Rated X. That means you're extra, extra, extraordinary. আৰু গাইছ এতিয়া ভাত খাওঁ ৰ'ব এয়া গাহৰি আৰু এয়া ভাত আজিলৈ বাই বাই আৰু নেক্সট এটা ভিডিঅ'ত লগ পাম জয় আই অসম জয় জুবিনদা